মিচিং দিৰবেকাবাঙৰ চিলাপথাৰ জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আজি চেকাই নামঘৰীয়া প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয়। মিচিং দিৰবেকাবাঙৰ চিলাপথাৰ জিলা সমিতিৰ সভাপতি দীপেন কুটুমে সভাপতিত্বত অনুষ্ঠিত কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই জিলা সম্পাদক ভগীৰথ মিলিয়ে। সভাত অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি জনগোষ্ঠী মিচিংসকলৰ সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যে প্ৰতিটো আঞ্চলিকত প্ৰতি মাহৰ অন্তিম দেওবাৰে দিনটোত সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত মিচিং দিৰবেকাবাঙৰ চিলাপথাৰ জিলা সমিতিৰ সম্পাদক ভগীৰথ মিলিয়ে কয়, মিচিং জাতিৰ পৰম্পৰাগত সাজপাৰ জনগোষ্ঠীয় থলুৱা খাদ্য বিলুপ্তিৰ পথত গতি কৰা নৃত্য আৰু বাদ্যযন্ত্ৰসমূহ চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে আগত ৰাখি গাঁৱে গাঁৱে প্ৰতিমাহে সভা অনুষ্ঠিত কৰি জাতিটোৰ কলা কৃষ্টি সজীৱ ৰূপ দিয়াৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। অনুষ্ঠানত অনাতাঁৰ শিল্পী বীৰেন কাৰ্ডং, ৰবিচন পেগু, ইন্দেশ্বৰ দলে, TMPKৰ চিলাপথাৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক যুৱনাথ দলে, উজনি চিচিটঙানী আঞ্চলিক সমিতিৰ সভাপতি দুৰ্গেশ্বৰ কুলি, মুখ্য উপদেষ্টা সুচেন পেগু, সাংস্কৃতিক সম্পাদক একান্ত পেগু, কাৰ্যনিৰ্বাহক লিখন পেগু, ভোগেশ্বৰ কুটুম উপস্থিত থাকে। ধন্যবাদ। আজিৰ সভাত আমাৰ চিলাপথাৰ মডুম দিৰবেকাবাং আৰু আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আজি সভাখন হৈছিলে। আজি আমাৰ গুৰুত্বপূৰ্ণ 4টামান আমাৰ প্ৰস্তাৱ হৈছে। সেই প্ৰস্তাৱসমূহ হৈছে আমাৰ যিসকল আমাৰ চিলাপথাৰ জিলা সমিতি আৰু আঞ্চলিক সমিতি বিষয়ববীয়াই নিয়মিতভাৱে সভাত যদি উপস্থিত নহয়, সেইসকল সদস্যক আমি অহাবাৰত আমি ইহঁতক কৈফিয়ত তলব কৰি ইহঁতক উত্তৰ বিচাৰি আমি আবেদন সিহঁতৰ লগত জনাইছোঁ। আৰু দ্বিতীয়তে হৈছে যে আমাৰ মডুম কেবাঙৰ জৰিয়তে আমাৰ অহা 28 তাৰিখে আমাৰ টানি নাম আমাৰ নেপোলিয়ন দলে আৰু পাহি ৰেগনক আমি সম্বৰ্ধনা জনাবৰ কাৰণে আৰু আমাৰ দুয়োবিধ অংশগ্ৰহণ কৰি যিসকল শিক্ষাৰ্থীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে সেইসকল শিক্ষাৰ্থীক আমি সম্বৰ্ধনা জনাম বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু তৃতীয়তে হৈছে আমাৰ দিৰবেকাবাং আমাৰ চিলাপথাৰ দিৰবেকাবাঙৰ কাৰ্যকৰী সভাখন অহা 28 তাৰিখে চিমেণ্ট চাপৰিত আমি চিমেণ্টমুখ তাত আমি পথাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপুনি ভাল কথা সুধিছে। আচলতে আমাৰ আজিৰ যুগটো হৈছে বৈজ্ঞানিক যুগ, বিশ্বায়নৰ যুগ।
আজিকালি যিমানেই বৈজ্ঞানিকভাৱে উন্নতি হৈছে সিমানেই কিছুমান কলা কৃষ্টি আমাৰ হেৰাই গৈছে, কিছুমান ভাষা আমাৰ ইয়াৰ পৰা মানে লুপ্ত হৈ গৈছে, কিছুমান বাদ্যযন্ত্ৰ নাইকিয়া হৈ গৈছে। সেইটো কাৰণে আমাৰ উদ্দেশ্যটো হৈছে আমাৰ পৰম্পৰাগত মিচিং সমাজৰ পৰম্পৰাগত সাজপাৰ আৰু বাদ্যযন্ত্ৰ সেইখিনি আমি ধৰি ৰাখিব লাগিব, সেইখিনি সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু নৱপ্ৰজন্মক আমি এই সংস্কৃতিবান কৰি তুলিব লাগিব। সেইটো কাৰণে আমি সেইটো আঞ্চলিকে আমি প্ৰতিটো মাহত সেইটো সভা অনুষ্ঠিত কৰি আহিছোঁ।